নমস্কাৰ স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ চাবলৈ আৰম্ভ কৰিছে প্ৰণৱ ব্লগছ। যিহেতু পুৱা হ'ল আজি 26 তাৰিখ আৰু ভিডিঅ'ত আপোনালোকক কোৱাৰ ধৰণে আজি 26 তাৰিখ মাজুলীৰ ৰাস মহোৎসৱ চাবলৈ আমি ইতিমধ্যে ওলাইছোঁ। ৰাতিলৈ ৰাস আছে। আজি গোটেই দিনটো সত্ৰনগৰী মাজুলী আপোনালোকক সুন্দৰভাৱে দেখুৱাম। যিসকল সদাশয় অসমবাসী ৰাইজ মাজুলীলৈ অহা নাই সেইসকল অসমবাসী ৰাইজক মই সম্পূৰ্ণৰূপে মাজুলীখন কেনেকুৱা, কি এখন সত্ৰনগৰী মাজুলী, কেনেকুৱা ধৰণৰ সত্ৰ ইয়াত উপস্থাপন হৈছে, কেনেকুৱা ধৰণে ইয়াত সত্ৰবিলাক আছে, কেনেকুৱা ধৰণৰ কাম কাজবিলাক সত্ৰত চলে, গোটেইখিনি সবিশেষভাৱে আপোনালোকক ভিডিঅ'ৰ মাধ্যমেৰে দেখুৱাবলৈ আমি চেষ্টা চলাম। ব'লক, আমি বৰ্তমান সময়ত আছোঁ নয়া বজাৰ মাজুলী। তো ইয়াৰ পৰা 12-15 কিলোমিটাৰ ৰাস্তা। আমি যাম এতিয়া মাজুলীত গৈ সম্পূৰ্ণ ভিডিঅ'ৰ মাধ্যমেৰে কেপচাৰ কৰি আপোনালোকক সুন্দৰভাৱে উপস্থাপন কৰিবলৈ চেষ্টা কৰিম। ব'লক যাওঁ সত্ৰনগৰী মাজুলী। এয়া আপোনালোকে দেখিছে ফুলনি 7 কিলোমিটাৰ, গড়মূৰ 22 কিলোমিটাৰ, কমলাবাৰী ঘাট 32 কিলোমিটাৰ, জেংৰাইমুখ 3 কিলোমিটাৰ, তাৰপিছত বৰফমোৱা ঘাট 4 কিলোমিটাৰ। তো আমি যিহেতু বাওঁহাতে যাব লাগিব কমলাবাৰী ঘাটৰ ফালে গড়মূৰ যোৱা ৰাস্তাত, এই ৰাস্তাটোতে যাব লাগিব। তো গৈ আছোঁ আপোনালোকক মাজুলী সত্ৰনগৰী দেখাবলৈ আৰু নিজেও সত্ৰনগৰী মাজুলীখন উপভোগ কৰিবলৈ। আৰু বিশেষ কৰি ৰাস আজিলৈকে কেতিয়াও চাই পোৱা নাই। তো আজি ৰাস চাম আৰু সবিশেষ ৰাসৰ ভিডিঅ'টো আপোনালোকৰ আগত প্ৰস্তুত কৰি উলিয়াম। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে চেনেলটোক ছাবস্ক্ৰাইব কৰিব, ফেচবুকত যদি চাই আছে পেজটোক ফ'ল' কৰিব আৰু কিন্তু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ভিডিঅ'টো। তো ব'লক গৈ থাকোঁ মাজুলীৰ অভিমুখে আৰু বৰ বেছি সময় নালাগে। প্ৰথমতে আমি যাম চামগুৰি সত্ৰ, আপোনালোকক দেখুৱাম চামগুৰি সত্ৰ কি ধৰণে মানে চামগুৰি সত্ৰভাগ ৰাখিছে বা কমলাবাৰী সত্ৰভাগ ৰাখিছে বা গড়মূৰ সত্ৰভাগ ৰাখিছে। এই গোটেই বস্তুখিনি আপোনালোকৰ আগত আমি দেখুৱাম, সুন্দৰভাৱে ভিডিঅ'ৰ মাধ্যমেৰে দেখুৱাবলৈ প্ৰচেষ্টা কৰিম। ব'লক। চাই যাওক, গৈ আছোঁ আমি চামগুৰি সত্ৰলৈ। আপোনালোকৰ কাৰণে বিশেষ ভিডিঅ' প্ৰস্তুত কৰি উলিয়াবলৈ চেষ্টা কৰি আছোঁ। চামগুৰি সত্ৰৰ মুখাশিল্পৰ বিশেষ আকৰ্ষণ আপোনালোকক দেখুৱাম সুন্দৰভাৱে। চাই যাওক, কাৰণ বহুতো অসমৰ ৰাইজ যিহেতু সত্ৰনগৰী মাজুলী অহা নাই, যিসকল একেবাৰে অহা নাই সত্ৰনগৰী মাজুলীলৈ, তো সেইসকল মানুহৰ কাৰণে এইটো ভিডিঅ' একদম ৰাইট ভিডিঅ'। আপোনালোকে চাই যাওক, সুন্দৰভাৱে উপভোগ কৰক। ব'লকচোন চাওঁ কি আছেনো আমাৰ সত্ৰ কেইভাগত, গোটেইখিনি বিতংভাৱে আপোনালোকক দেখাবলৈ প্ৰয়াস কৰিম। আহি পালোহি আমি চামগুৰি সত্ৰ, গৃহস্থী সত্ৰ, মাজুলী শ্ৰী শ্ৰী চামগুৰি সত্ৰ অসম দেখিছে। আমি সোমাই আপোনালোকক সুন্দৰভাৱে চামগুৰি সত্ৰভাগ দেখাবলৈ আমি চেষ্টা কৰিম, প্ৰয়াস কৰিম কি ধৰণে এই সত্ৰভাগ আয়োজন কৰা হ'ল। যদি কেনেবাকৈ আমি আজি সত্ৰাধিকাৰক লগ পাওঁ, এই সত্ৰভাগৰ বিষয়ে আমি সুন্দৰভাৱে প্ৰভু ঈশ্বৰৰ লগত কথা পাতিম আৰু খুব সুন্দৰভাৱে বিতংভাৱে আপোনালোকক গোটেইটো ইনফৰ্মেশ্যন দিবলৈ চেষ্টা কৰিম। তো ব'লকচোন যাওঁ, কি এই চামগুৰি সত্ৰ, কেনেকুৱানো মুখাশিল্প ইয়াত আছে, এই গোটেইখিনি বস্তু আপোনালোকক দেখাম। ব'লক, আপোনালোকক দেখুৱাইছোঁ মুখাশিল্পৰ সকলোখিনি সামগ্ৰী আপোনালোকক দেখুৱাবলৈ প্ৰয়াস কৰিম। এই ভাগ কৰ্মশালা, তো আপোনালোকে দেখিছে কি সুন্দৰ মুখা, এই ভাগ মুখা চক, কিমান ধুনীয়া গুৰুজনাৰ অমূল্য সৃষ্টি আপোনালোকক দেখাব বিচাৰিছোঁ। এই ভাগ মুখা গুৰুজনাৰ অমূল্য সৃষ্টি, এই ভাগ মুখাশিল্প আপোনালোকে হয়তো সুন্দৰভাৱে গম পায় মুখাশিল্পৰ বিষয়ে। তো মই আপোনালোকক দেখাইছোঁ এয়া মুখাশিল্পৰ বিশেষ কাৰিকৰী এটা মানে বিশেষ জেগা। তো সুন্দৰভাৱে আপোনালোকে চাব। এইটো হ'ল চামগুৰি সত্ৰভাগৰ নিৰ্মাণ কৰা কাৰ্যালয়। ইয়াতে তাৰমানে কাম বনবিলাক হয়। সৰু সৰু সত্ৰবিলাকৰ যিবিলাক মূৰ্তি এনেকুৱা ধৰণে এইবিলাক অলৰেডি কালাৰ কৰিবলৈ আছে, সুন্দৰকৈ কালাৰ কৰিব। এইবিলাক ৰেডি কৰিছে, ইয়াত কালাৰিং হ'ব। এইটো এটা হাতী দেখিবলৈ পাইছে। তো সোমাই যাম আমি মেইন মুখ্য দুৱাৰেদি, আপোনালোকে চাব। ইয়াতে হৈছে মুখা প্ৰদৰ্শনী আৰু কৰ্মশালা সংগীত কলা কেন্দ্ৰ মাজুলী চামগুৰি সত্ৰৰ সৌজন্যত। ব'লক ভিতৰলৈ সোমাই যাওঁ সুন্দৰভাৱে। কৃষ্ণ
কি সুন্দৰকৈ মানে ৰাখি থৈছে এক্সিবিশ্যন চব এয়া হ'ল সত্ৰাধিকাৰ প্ৰভু কি ধুনীয়া বিভিন্ন সময়ত আমাৰ ধৰি লওক প্ৰভু ঈশ্বৰৰ সত্ৰাধিকাৰসকলৰ কিছুমান ফটো মাধ্যমেৰে ৱালত হেংগিং কৰা আছে আপোনালোকে চাব পাৰে সুন্দৰকৈ ড্ৰেছ নহয় ড্ৰেছটো মানে সেইটো নিজে কৰিব লাগিব নিজে মানে কি অৰ্ডাৰ দিব লাগিব তেতিয়াহে গোটেই গাৰ ড্ৰেছটো আহিব এনেই আমাৰ মুখখনহে দিব যদি কাৰোবাক লাগে সেইটো অৰ্ডাৰ মতে সেইটো বনাব লাগিব হয় নেকি সুন্দৰকৈ চাওক চুলিটো মৰাপাতৰ আহিব মৰাপাতৰ দিছোঁ দেখা নাই মৰাপাতৰ চুলি হ'ব মৰাপাত মানে ৰং কৰিছোঁ ৰঙত আহিব এটা আকৰ্ষণীয় বস্তু আপোনালোকক দেখাইছোঁ চাওক ৰাৱণৰ দত্তামূৰৰ মুখা দেখিবলৈ পাইছে যিহেতু আমি আহি পিনি বৰ্তমান সময়ত চামগুৰি সত্ৰত উপস্থিত হ'লোহি আৰু বিশেষকৈ গুৰুজনাৰ অমূল্য সৃষ্টিৰাজিৰ এই যি মুখাশিল্পৰ ব্যৱস্থাপনা ৰাইজৰ মাজলৈ আপোনালোকৰ আগত আগবঢ়াই দিছোঁ আমাৰ এজন ককাইদেউ আছে ইয়াতে সৰুৰ পৰাই ইয়াত থকা আমাৰ আটাইছৰ মানে নাতিনীক বুলিয়েই ক'ব পৰা যায় তো অকণমান এই মুখাশিল্পৰ বিষয়ে জনাব নমস্কাৰ মোৰ নাম প্ৰদীপ গোস্বামী মাজুলী সংগীত কলাকেন্দ্ৰ চামগুৰি সত্ৰৰ প্ৰয়াত সত্ৰাধিকাৰ সংগীত নাটক একাডেমী বঁটাপ্ৰাপক কুশকান্ত দেৱ গোস্বামী দেৱৰ আমি তৃতীয় পুত্ৰ আমি পুত্ৰ হিচাপে এইকাৰণেই গৌৰৱ কৰিছোঁ যে মাজুলী চামগুৰি সত্ৰৰ যিটো এটা ঐতিহ্য মুখাশিল্পৰ ওপৰত সেই ঐতিহ্যটো যিজন ধ্বজাবাহক আছিলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ তেখেতেই মুখা প্ৰথম তৈয়াৰ কৰিলে তৈয়াৰ কৰি সেই সময়ৰ ভকত বৈষ্ণৱক যি এটা বৈষ্ণৱ আন্দোলন গঢ়ি তুলিছিলে সেই বৈষ্ণৱ আন্দোলনৰ তাৰ চিনস্বৰূপে মুখা তৈয়াৰ কৰিলে মুখা তৈয়াৰ কৰি চিহ্ন যাত্ৰা ভাওনা পাতিলে সেইটো নগাঁও জিলাৰ বটদ্ৰৱাত থাকোঁতেই গতিকে চিহ্ন যাত্ৰা ভাওনা পাতি সেই ভকতসকলক আপ্লুত কৰিছিলে আৰু সেই মুখাই ক্ৰমাগতভাৱে যি আমাৰ মহাপুৰুষ শংকৰদেৱৰে নাতি আছিলে চক্ৰপাণী আতা চক্ৰপাণী আতাৰ নাতি হয় আমি গতিকে নাতি পৰম্পৰা সূত্ৰে হৈ অহা মুখাকলা আৰু মহাপুৰুষ শংকৰদেৱৰ সৃষ্টি যি মুখাকলাক জীয়াই ৰখাৰ যি এটা প্ৰয়াস বা প্ৰচেষ্টা সেইখিনি আমি বৰ্তমান অৱস্থাত আমি চেষ্টা অব্যাহত ৰাখিছোঁ আৰু আমাৰ যি সেই মুখাক লৈ আমাৰ পূৰ্বপুৰুষসকলে যিমান চেষ্টা কৰিছিলে তাৰ ফল হিচাপে আমি এতিয়া দেখিবলৈ পাইছোঁ যিহেতু মুখা আমাৰ পিতৃ প্ৰয়াত সত্ৰাধিকাৰ কুশকান্ত দেৱ গোস্বামী তেখেতে 2003 সংগীত নাটক একাডেমী বঁটা পাবলৈ সক্ষম হৈছিলে মুখাৰ ওপৰত গতিকে মুখাটোৱে ৰাষ্ট্ৰীয় স্বীকৃতি পালে সেই সময়ৰ আমাৰ এজন বিখ্যাত গীতিকাৰ সুৰকাৰ গতিকে সেইজন আছিলে ডক্টৰ ভূপেন হাজৰিকা আছিলে
সংগীত নাটক একাডেমীৰ অধ্যক্ষ আৰু তেখেতে নিৰ্বাচিত কৰিলে আমাৰ পিতৃক যে মুখাটোৱে এটা ৰাষ্ট্ৰীয় স্বীকৃতি পাওক বুলি সেই কামটো হাতত লোৱাত আমাৰ পিতৃয়ে পালে আমি গৌৰৱবোধ কৰোঁ গতিকে মুখাটোৱে যে ৰাষ্ট্ৰীয় স্বীকৃতি পালে তাৰ পৰাই বিশ্বৰ লোকৰ আগমন বেছিকৈ ঘটিলে তাৰ আগতো আহিছিলে কিন্তু ক্ৰমান্বয়ে বেছি হ'ল আৰু এটা বৰ্তমান অৱস্থাত আমাৰ এই চামগুৰি সত্ৰৰ যি মুখাকলা চাবৰ কাৰণে বিশ্ব দৰবাৰৰ লোকসকল আহে আৰু চাইছে লগতে মাজুলীৰ বিভিন্ন প্ৰান্তৰ লোকো আহি ইয়াত শিকিবলৈ লৈছে সেইসকলক আমি শিকাই মেলি যিমান পাৰিছোঁ আগবঢ়াই নিয়াৰ এটা আমাৰ প্ৰয়াস লগতে বিদেশৰ লোক আহিছে ইয়াত শিকিবলৈ সুদূৰ ইজৰাইলৰ লোক আহি ইয়াত শিকি মুখা তৈয়াৰ কৰি থৈ গৈছে গতিকে তেওঁলোকৰ মুখায়ো ইয়াত এটা প্ৰাধান্য লাভ কৰিছে আৰু আমিও সেই মুখাৰ লগত জড়িত হৈ যি এটি মুখা তৈয়াৰ কৰিছোঁ তাৰে মুখা বিদেশলৈ পঠিয়াইছোঁ যেনে আমেৰিকা বা জাৰ্মানী ইংলেণ্ড ফ্ৰান্স আদি দেশত আমাৰ মুখাই সৰু ক্ষুদ্ৰ হ'লেও সংগ্ৰহালয় সদৃশ ৰাখি আমাৰ যিটো মুখাকলাক প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে গতিকে আমি বৰ্তমান অৱস্থাত দেখিছে আমাৰ ইয়াত যিখিনি আমি মুখা তৈয়াৰ কৰিছোঁ বৰ্তমান অৱস্থাত যি প্ৰত্যেক বছৰে হোৱা আমাৰ যি ৰাসোৎসৱৰ কাৰণে যিবিলাক মুখা তৈয়াৰ কৰোঁ সেইবিলাক বিভিন্ন ঠাইৰ লোকৰ বাবেও তৈয়াৰ কৰা হয় লগতে আমাৰ নিজৰ বাবেও আমি তৈয়াৰ কৰোঁ গতিকে বৰ্তমান অৱস্থাত আমি তেনেধৰণে মুখাৰ লগত জড়িত হৈ বিভিন্নজনক শিকাই আগবঢ়াই নিয়াৰ প্ৰচেষ্টা আৰু প্ৰয়াস চামগুৰি সত্ৰৰ আপোনালোকে সুন্দৰভাৱে আমাৰ প্ৰতিবাতাৰ কথাখিনি শুনিলে কি ধৰণে অতীতৰ প্ৰভু ঈশ্বৰ বা সত্ৰাধিকাৰসকলে কেনেকৈ ধৰণে এই মুখা মানে শিল্পভাগ সুন্দৰভাৱে মানে ৰাখি আহিছে তো এই বস্তুখিনি আপোনালোকক সুন্দৰভাৱে আপোনালোকৰ আগত দাঙি ধৰিলে দৃষ্টান্তমূলকভাৱে তো আহক আমি অলপ দেখাওঁ আপোনালোকক এইবিলাক মুখা যিহেতু তৈয়াৰী কৰিছে এইবিলাক ৰাসোৎসৱত ব্যৱহাৰ কৰা হয় সুন্দৰভাৱে ৰাসত এইবোৰ ব্যৱহাৰ কৰা হয় আৰু আপোনালোকে দেখিবলৈ পাইছে কি ধৰণে তৈয়াৰ কৰি ৰখা হৈছে এইটো বস্তু এটা অমূল্য গুৰুজনাৰ অমূল্য সৃষ্টিৰাজি আপোনালোকে দেখিবলৈ পাইছে বিভিন্ন ধৰণৰ মুখা এতিয়া মই নাম যদি আপোনালোকে সোধে মই নামবিলাক ক'বলৈ আপোনালোকৰ কাৰণে দিগদাৰ হ'ব তো কিন্তু মেইন কথা হ'ল কি প্ৰকৃততে আমাৰ অসমীয়া জাতিটোৰ গৌৰৱ যিখিনি আমি নিজকে গৌৰৱান্বিত কৰোঁ অসমীয়া জাতি হিচাপে তো আপোনালোকে দেখিবলৈ পাইছে মুখাবিলাক চাওক বিভিন্ন ধৰণৰ মুখা ইয়াত মানে তৈয়াৰ কৰা হৈছে আটাইতকৈ ধৰি লওক একদম মানে খুব এটা মানে আটক ধুনীয়া এটা পৰিস্থিতিৰে মুখা শিল্পবিলাক তৈয়াৰ কৰা হৈছে আৰু আপোনালোকে দেখিছে ইজৰাইলৰ পৰা আহি মানুহে ইয়াত আহি মুখা শিল্প শিকিছে আৰু মুখা লৈও গৈছে আৰু সুন্দৰকৈ তেওঁলোকে ইয়াতে এই মুখা শিল্পৰ এটা সৰু ঘৰ বনাই কি ধুনীয়াকৈ তেওঁলোকে মানে আটক ধুনীয়াকৈ ৰাখিছে এই বস্তুখিনি আপোনালোকৰ আগত ভিডিঅ'ৰ মাধ্যমেৰে উপস্থাপন কৰিলোঁ তো গতিকে ভিডিঅ'টো চাব যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব যদি ফেচবুকত চাই আছে পেজটোক ফ'ল' কৰি ল'ব কিন্তু কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব সুন্দৰভাৱে শ্বেয়াৰো কৰি দিয়ক যাতে নজনাসকলে সুন্দৰভাৱে এইবিলাক গুৰুজনাৰ অমূল্য সৃষ্টিৰাজি যাতে সুন্দৰভাৱে চাব পাৰে তাৰ কাৰণে ভিডিঅ'টো আপোনালোকৰ কাৰণে উপস্থাপন কৰিছোঁ তো ব'লক বাকী পৰ্যায়ক্ৰমে আমি ভিডিঅ'বিলাক দেখাম চামগুৰি সত্ৰৰ পৰা আমি নেক্সট সত্ৰ দক্ষিণপাটৰ মুখে আমি অভিমুখে যাত্ৰা আৰম্ভ কৰিম এই চামগুৰি সত্ৰত কিয়দাংশ ভিডিঅ' হিচাপে আপোনালোকৰ আগত প্ৰস্তুত কৰিলোঁ ধন্যবাদ তো সুন্দৰভাৱে আপোনালোকক এই চামগুৰি সত্ৰভাগ আমি উপস্থাপন কৰিলোঁ এইভাগে আছিল চামগুৰি সত্ৰ অকণমান বাহিৰৰ পৰিস্থিতিটো আপোনালোকক দেখাই দিওঁ ভক্তগণ আহি পাইছেহি লাহেকৈ যিহেতু আজি প্ৰথম দিনাখনৰ ৰাস আৰু প্ৰথম দিনাখনৰ ৰাসৰ উপলক্ষে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও অলৰেডি ইয়াত উপস্থিত হ'ব ইয়ালৈ আহিব মাজুলীলৈ সত্ৰনগৰী মাজুলীলৈ বাহিৰৰ আপোনালোকৰ মানে কুচকাবাজখিনি দেখাই দিছোঁ কি ধৰণে ধৰি লওক দোকান পোহাৰবিলাক আয়োজন কৰিছে বা কেনেধৰণে বনাইছে পূৰা পূৰ্ণগতিত মানে আমাৰ গাঁৱৰ ৰাইজসকল লাগি আছে সুন্দৰভাৱে লাগি আছে অলৰেডি আৰ্মিৰ কটকটীয়া নিৰাপত্তা যিহেতু CM ছাৰ আহিব তো সেইটো কাৰণে কটকটীয়া নিৰাপত্তা তো ধৰি লওক এইভাগেই হ'ল আমাৰ সত্ৰৰ মুখ্য তোৰণ এইভাগ হ'ল আমাৰ মুখা শিল্প যিখিনি ধৰি লওক লেইং কৰে মুখা শিল্প যিখিনি ধৰি লওক ধুনীয়াকৈ ৰাখে সেইটো ঘৰ হ'ল এইটো আৰু এই যোনটো ঘৰ আপোনালোকক দেখুৱালোঁ ইয়াত মুখা শিল্পবিলাক তৈয়াৰ কৰা হয় আৰু বেক চাইডে আটাৰ নিজৰ ঘৰ আমি ঘৰলৈ বাৰু নাযাওঁ সৰু সত্ৰ চামগুৰি সত্ৰভাগ কিন্তু খুব আটক ধুনীয়া বিশ্বত জিলিকি থকা এখন সত্ৰ আৰু
আপোনালোকক তাকে চামগুৰি সত্ৰৰ সুন্দৰভাৱে গোটেই ব্যৱস্থাপনাখিনি দেখালোঁ। আশা কৰিম আপোনালোকে ভিডিঅ'টো চাই খুব বেছি ভাল পালে আৰু এটা ভাল ইনফৰমেশ্যন ল'ৰা ছোৱালীয়ে হওক বা ষ্টুডেণ্টেই হওক বা ঘৰৰ যিসকল আমাৰ সদাশয় ৰাইজ মাজুলীলৈ অহা নাই সেইসকল ৰাইজক চামগুৰি সত্ৰৰ বিষয়ে এই ভিডিঅ'ৰ মাধ্যমেৰে আমি ভাবিছোঁ ভালকৈ উপস্থাপন আপোনালোকক কৰিবলৈ সক্ষম হৈছোঁ। তো গতিকেলৈ আশা কৰিম খুব বেছি পৰিমাণে আপোনালোকে ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব।